You all once again welcome back to my YouTube channel Learning World. Viewers, আজি বহুত দিন মূৰত আপোনালোকৰ সন্মুখত আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আহিছোঁ. Viewers, যদি আপুনি অসম টেটৰ 4500 পদৰ বিজ্ঞাপনৰ এগেইনষ্টত যদি আপুনি আবেদন কৰিছিল তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো ভিডিঅ'টোত আছে এনেকুৱা কিছুমান ইনফৰমেশ্যন কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব কেতিয়া চাকৰিটো দিয়া হ'ব সবিশেষ ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিব আৰু যদি আপুনি ফাৰ্ষ্ট টাইম আমাৰ চেনেলটো চাইছিলে তেন্তে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হয় ফ্ৰেণ্ডছ চাওক কোনোবা এটা মিটিঙত যিসকল প্ৰাৰ্থীয়ে 4500 পদৰ বাবে আবেদন কৰিছিলে সেইসকল প্ৰাৰ্থীয়ে কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছে যে মামা 4500 পদৰ বিজ্ঞাপনৰ এগেইনষ্টত যিটো চাকৰি নিযুক্তি কেতিয়া দিয়া হ'ব Mama, 4,500 কেতিয়া ফেব্ৰুৱাৰীত দিবনে ফেব্ৰুৱাৰীত এপইণ্টমেণ্ট দিবনে 4,500 এই বস্তুটো কি LPUP আৰু আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক সুধিছে যে ৰণোজ দা এই 4500 টন কি মানে কিয় ৰনোজ দা এলপিইউপি মানে কি এইটো LPUP 4,500 এইটো কি বস্তুটো কি ভেৰিফিকেশ্যন এই বস্তুটো কি 4000 ভেৰিফিকেশ্যন মামা ফটো এটা মাৰি লওক আৰু তাৰপিছত এতিয়া যিসকল প্ৰাৰ্থী আছিলে সেইসকলে আকৌ 4500 পদৰ চাকৰি ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিবলৈ আবেদন জনাইছে 4,500 দিব 4500 হয় ফেব্ৰুৱাৰীত দিব বুলি কৈছে দিব লাগিব মামা নহলে আমাৰ বহুত হতাশা হৈ গ'ল সঁচাকৈ ডিপ্ৰেছনত ভুগিছো মামা বহুত ডিপ্ৰেছনত ভুগিছো নিশ্চয়কৈ ক'ব লাগিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হয় বুলি কৈছে আৰু আমাৰ মুখ্যমন্ত্ৰীৰ যি কথা আমি কিন্তু এইখিনি গম পাওঁ যে যদি এবাৰ কৈছে তেন্তে সেইটো কাম কৰিবই গতিকে আমি যিসকলে 4500 পদৰ চাকৰিৰ বাবে আবেদন কৰিছোঁ সেইসকল প্ৰাৰ্থীৰ এটা ভাল খবৰ বুলি ক'ব লাগিব আৰু আমি নেক্সট আপডেট কিবা এটা পালে আপোনালোকক জনাই থাকিম তেতিয়ালৈকে আমাৰ সৈতে থাকক আমাৰ লগত থাকক যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ৰাখক থেংক ইউ ফৰ ৱাচিং বাই বাই